আজি ৰুমত अभी मजा आएगा ना भिड़ो ৰাহুল আৰু আৰু একজন আহি আছে ভাস্কৰ ডেকা আৰু এইজন হৈছে ভাস্কৰ তাৰ ওজন 80 কেজি দুয়োটাৰ মাজত কাৰ কিমান বল কোনে জিকিব कोई तरीका भी ভাস্কৰক তো হাৰাব পৰা নাই ধৰি কেনে টানি খুলব লগা ভাস্কৰ কিন্তু বহুত ডাঙৰ আছে হাতীৰ দৰে ভাস্কৰটাক মই ধৰিম अच्छा हमको सिखा रही है তোৰ বল হ'ব সেইখিনি আছে বল আছে তো তই গাৰ বলে দি তই ইমান সৰু ল'ৰা তই কিনবি সৰু ল'ৰা কথা নাই টেলেণ্ট লাগব টেলেণ্ট ভাস্কৰক হাৰাব পাৰিবি অলপমান হ'লেও মোৰ টেলেণ্ট আছে ভাস্কৰদাৰ বয়স হ'ব পাৰে ভাস্কৰদাৰ আধা টেলেণ্ট ময়ো লৈ থৈ দিছোঁ यही नहीं अभी और सुनिए হাৰাই দিব পাৰিবি না একদম হাৰাম 100% তোৰ দেখাত বলেন দেখি তাৰ হাইট 6 ফুট আৰু তোৰ কিমান তাৰ ওজন হৈছে কিমান 80 কেজি আৰু তোৰ ওজন কিমান 55 কেজি 55 কেজি পাৰিবি আরে চাও আজি কোনে পাৰে এই ভাস্কৰক হাৰাব পাৰিব না নাই ভাস্কৰক দেখাই আছো মোক সাপোর্ট করব মোক আৰু সাপোর্ট করব মই ভাস্কৰ পাৰিম হৈছে না এজন বহুত দৈত্য টাইপ মানুহ কিমান ওখ বাখ 6 ফুট ওজনৰ দৈত্য মানুহ একদম মস্ত দৈত্য আৰু এটা সেই তাৰ ওজন 80 ফুট আৰু 80 কেজি 80 কেজি ওজন লৈ আমাৰ এই 55 কেজি তাৰ বল বেছি সেইটো চাম আমি 55 কেজি ৰাহুলে লাগে হাৰাব নোৱাৰে তই বোলে তাক বোলে তই সি হল্ডিং কৰি বুলি এৰা দিবা নদী কথা কৈছে পাৰিবি না নাই পাৰিবি না এটা দেখা যাওক চাই লগাই পাৰে কোনে পাৰে গাইজ এতিয়া আমি আৰম্ভ কৰি দিওঁ একদম তুমুল কি বুলি কয় এইটো মানে বল আৰু কাৰ বল কিবা হ'ব কাৰ কিমান বল আছে আমাৰ ৰাহুলৰ বল না এটা ভাস্কৰৰ বল আমি চাম আৰম্ভ কৰি দিওঁ বলক चलो भाई देखो अब मैं क्या करता আমাৰ ৰিঙত এইটো ভাস্কৰ ডেকা পুৰা ৰেডি হৈ আছে এইফালে ৰাহুল মানুহবিলাক মিলাইছা বডিটো দেখা যায় হাত দি কিন্তু লাগি আছে তোৰ হাতত জোৰ আছে নে পাৰিবি না নাই তাক কচোন ক ইয়েস ইয়েস পাৰিবি না ইয়েস আৰু তই কি চাই লও দে আৰম্ভ কৰি দিওঁ আমি রেডি ৰেডি দে ভাস্কৰ তই তাৰ লোকৰ পৰা এৰা দি পাৰা না চব এৰা দি রেডি স্টার্ট না দে বল চব এই যাও এয়া ৰাহুলৰ কিন্তু হাদ্দিৰ বল বেছি দেখা পাই আছে এই হাদ্দিৰ বল ই চাও হাদ্দিৰ বল বেছি না কাৰ বল বেছি মাচাইছে এই হাদ্দি হাৰি গৈছে উঠ এই উঠব পৰা নাই रोज हारते हैं এই ভাস্কৰ আমাৰ উইনাৰ ভাস্কৰ ডেকা ভাস্কৰ তোকে হাৰাম বুলি কৈছিল এটা তই সি হাৰি গ'ল তই তাৰ বিষয়ে কি কবি ইতেই বৰবৰ কথা কৈছিল এতিয়া নোৱাৰিল হাৰবা মই ভাস্কৰটা কৈছিলো যে মোৰ লগত হাৰি যা 10 টকাৰ ফুচকা কম মোৰ লছ নাই গাইছ মোৰ লছ নাই কাৰণ কি ভাস্কৰদাই মোক একো নিদিয়ে মই হাৰা ৰৈ সেইকাৰণে কৈছো ভাস্কৰদাক মই কৈছো যে মই আপোনাক হাৰাই দিম আপুনি তোমাক মই মানে কি ফুচকা খুৱাই দিম 10 টকা তেওঁ নামানলাক মোক হাৰি দিছে এতিয়া মোৰ লছ হোৱা নাই ভাস্কৰদাৰে 10 টকাৰ ফুচকা খুজ দিছিলে খুজ নললা এটা তাৰে প্ৰব্লেম এবাৰ পাঞ্জা খেলাম কিন্তু তাৰ বলটোৰ কথা কি হবে তাৰ বল কেনে আছে তাৰ বল মোটামুটি আছে হার গরুর দরে বল আছে না চলবো দেখা চলি না বল বল আছে মোৰ বডিৰ লগত তাৰ বডি নিমিলে না নিমিলে না হেতু কাৰণ নহলে ৰাহুলৰ বল কম নাই মোৰ বল কম নাই কিমান টাইম আছিল সে টাইমিং এবাৰ টাইমিংৰ লগত বল দিও টাইমিংও ঠিক তোৰ দৰে তাৰ হি ন টাইমিংৰ লগত বল দিও গাইস এবাৰ টাইমিং লাগে আমাক টাইমিং কিমান টাইমো গেলি ৰাখবা পাৰে আৰু এতিয়া আৰু মোক কিমান টাইমো গেলি এনেকে বান্ধি ৰাখবা পাৰে হেতু চ্যালেঞ্জ লাগো এবাৰ গাইস কোনে কিমান পাও ড্ৰাইভাৰ মা ধৰো আৰু হেৰি তোৰ যদি তাক হাৰাব লাগে তোৰ কিমান দিন টাইম লাগব কচোন ক তাক হাৰাব লাগা হলি ফাস্কতে হাৰাব লাগা হলি মোক টাইম লাগে মোক মাত্ৰ 6 মাহ সময় দিলে কাৰণ কি মোৰ বডিটো ইন আছে না সেইকাৰণে কৈছো গাইস 6 মাহ এই 6 মাহত তো হাৰাই দিব ই চ্যালেঞ্জ দিছে 6 মাহত তো হাৰাই দিব তুই কি কবি এক বছৰ তো পারবেন নাই এক বছৰতে পারবি এ গাইস
মানুহৰ বছৰ সলনি হয় মানুহ সলনি নহয় মানুহ সলনি হয় আজি আজি মই এইটো আছো মই 6 মাহ পিছত মই বেলেগো দেখা দিব আজি এইটো ভিডিঅ'ৰ লগত 6 মাহ পিছত চাম আৰু 6 মাহ পিছত একে কম্পিটিশ্যন হ'ব কোনে হাৰে কোনে জিকে হয় না নাই চলেগা চলেগা না গাইছ চলেগা তই যে জিকছা এইটো বোলে কিবা কবি নেকি তই জিকিম বুলি আৰম্ভণি ভাবছিলি নেকি নাই মই জিকিম বুলি ভবা নাছিলো বল তাৰো আছে তোৰ সন্দেহ আছিল নেকি মই হাৰিম না জিকিম কিবা সন্দেহ আছে মানে কি এনেকুৱা যুঁজ কৰা নাই না আগত সেইকাৰণে মই ভাবছিলো সি জয় হ'ব নেকি তাৰমানে মোৰো বল আছে ময়ো গম পালো সি তাৰো কিমান বল আছে গম মানে হাৰিম বুলি তোৰ সন্দেহ এটা আছিল আৰু মোৰো হাৰিম বুলি অলপ সন্দেহ এটা আছিল দেশনৰ দলত হাৰিম বুলি তাৰ সন্দেহ আছিল ভয় খাই আছিল ইও মানে তোৰ ভয়টো মই যদি গাইছ আৰু অলপমান টাইম জোচ দিলো হয় না 100% কৈছো হাৰি গেল एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह সি কিন্তু ভয় এটা খাই আছিল হাৰিব বুলি মই দুব্বাৰ লগত কথা নাই তুমি চাই থাকা নহয় নহয় হাৰবো সেইটোৰ লগত কথা নাই তে মই আকৌ এইটো চাই আছো যে দুখ পাব নেকি মই সেইকাৰণে ফাৰ্ষ্টতে ভৰি দোকান সেইকাৰণে মই বাগেৰি যাই কেনে মই যুদ্ধ দিছো আৰু বল আছে নহয় গাইছ বাকী আজি মল্লযুদ্ধ হৈ গ'ল আৰু মল্লযুদ্ধ নেক্সট মল্লযুদ্ধ আৰু চাম আমি নেক্সট আমি পাঞ্জাৰ যুদ্ধ চাম কোনে আমাৰ ৰুমত কোনে বেছিকৈ খাই কেনে কাৰ বল বেছি হৈছে পাঞ্জাত কোনে জিকিছে সেইটো চাম ৰুমত পাঞ্জাৰ বাই 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 বাই